নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা ৰাজমাৰ ৰেচিপি বনাম। বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাজমাৰ ৰেচিপি বনাবৰ কাৰণে আমাক লাগিব ডাঙৰকৈ কাটি লোৱা পিঁয়াজ দুটা মিডিয়াম সাইজৰ। আমাক লাগিব নহৰু আদা, তাৰ আমি পেষ্ট বনাব লাগিব। আধা ইঞ্চিমান আদা সৰু সৰুকৈ কাটি ল'ব লাগিব মিহিকৈ। জলকীয়া আৰু বিলাহী সৰু সৰুকৈ কাটি লোৱা দুটা লৈছোঁ মই বিলাহী। আৰু আমি পিঁয়াজৰ যিখিনি ডাঙৰ ডাঙৰ টুকুৰা সেইখিনি আমি পেষ্ট বনাব লাগিব। পিঁয়াজখিনি মই পেষ্ট বনাই ল'ম। ৰাজমাহখিনি মই 7 ঘণ্টা তিয়াই থৈ প্ৰেছাৰ কুকাৰত 6টা চিটি লগাইছিলোঁ। ৰাজমাৰ পানীখিনি আপুনি পেলাই নিদিব। এয়া মই পিঁয়াজৰ পেষ্ট বনাই ল'লোঁ। এতিয়া আমি এখন কেৰাহী পাতিম। কেৰাহীত তেল দিম। তাতে জিৰা দিব আধা চামুচ। জিৰাখিনি ফুটিবলৈ দিয়াৰ পিছত তাতে নহৰু আৰু আদাৰ যিখিনি পেষ্ট বনালে সেয়া দি দিব। নহৰু আদাৰ পেষ্টখিনি তাৰ গোন্ধটো যোৱালৈকে ফ্ৰাই কৰিব ল' মিডিয়াম ফ্লেমত। তাৰপিছত আমি দিম হালধি, ৰেড চিলি পাউডাৰ 2 চামুচ। সেইখিনিকে আমি ভালদৰে মিহলাই দিম। এতিয়া আমি পিঁয়াজৰ পেষ্টখিনি তাত দি দিম। তাক ভালদৰে ল' মিডিয়াম ফ্লেমত আমি ফ্ৰাই কৰিব লাগিব। সেইখিনি ভালদৰে ফ্ৰাই কৰি বিলাহীখিনি আমি তাতে দি দিম। বিলাহীখিনি দি তাত আধা চামুচমান নিমখ দি দিব আৰু ঢাকোন মাৰি দিব ল' মিডিয়াম ফ্লেমত। বিলাহীখিনি অলপ ছফ্ট হোৱাৰ পিছত তাতে আমি মছলা দিম। ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ মই আধা চামুচকৈ দিছোঁ। সেইখিনি আমি ভালদৰে মিক্স কৰি দিম আৰু ঢাকোন মাৰি তাক ভালদৰে ফ্ৰাই হ'ব দিম। এতিয়া ৰাজমাৰ পানীখিনি আমি তাতে দি দিম আৰু নিমখ আপুনি সোৱাদ অনুসৰি দি ল'ব। এতিয়া আমি জলকীয়া আৰু আদা সৰু সৰুকৈ কটাখিনি তাতে দি দিম। তাৰপিছত আমি ৰাজমাহখিনি দিম। ৰাজমাহখিনি দি 10 মিনিট ভালকৈ উতলিবলৈ দিব। শেষত গৰম মছলা দি দিব আৰু অলপ বাটাৰ দি দিব। আমাৰ ৰেচিপি ৰেডি। বনাই চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব।